নমস্কাৰ সকলোকে, মই পৰিস্মিতাই পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা মানে মই ঘৰ মুচিবলৈ লৈছোঁ আৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা বাৰু? আমাৰ ফালে কিন্তু খুবেই বেয়া, কালিৰ পৰা একেৰাহে বৰষুণ দিয়ে আছে। এয়া চাওক, আমাৰ ফালে বতৰ খুবেই বেয়া, দুদিন ধৰি একেৰাহে বৰষুণ দিয়ে আছে, কিন্তু এতিয়া অলপ ভাল কৰিছে দেই, ৰ'দটো ওলাব যেন লাগিছে। আৰু এয়া চাওক, আমাৰ ঘৰটো দেখিছে আধৰুৱা হৈ আছে, আৰু সেইবাবে এতিয়া মানে আমি য'ত আছোঁ মানে অকণমানকৈ বনাই মেলি এটা ৰুমতে আছোঁ। কিন্তু ইয়াত মানে কি হয়, বৰষুণ দিলে মানে চাওক আপোনালোকক দেখুৱাই আছোঁ আমাৰ কি অৱস্থা হয়। গোটেই ভিতৰত এনেকৈ তলফালেদি বোকা পানী সোমায়। আৰু ৰাতিপুৱা মানে দুজনী এইবোৰ চাফা কৰাতে লাগি আছোঁ, মায়ে এইখিনি কৰিলে বাৰু। এতিয়া বহুতখিনি চাফাই লাগিছে। ৰাতিপুৱা শুই উঠি মানে চাব নোৱাৰা হৈ থাকে, ৰাতি যদি ডাঙৰ বৰষুণ দিয়ে তলফালেদি বোকা পানী সোমায়। দেখিছে, হ'লেও গোটেই বোকা হৈয়ে আছে। শুকাবলৈ এতিয়া বহুত টাইম লাগিব। কেতিয়াকৈ জানো ঘৰটো হ'বগৈ, বৰষুণ দিলে মানে আমাৰ মানে এনেকুৱা হয়েই আৰু। ইয়াত নহয় বাৰু, এইকেইটা ৰুমত নহয়, মাত্ৰ ভিতৰৰ শোৱা ৰুমটোতহে মানে বৰষুণ দিলে মানে অৱস্থা নাইকিয়া হৈ যায়। আৰু মই ঘৰ মুচিবলৈ লৈছোঁ এতিয়া। এইটোৱে আমাৰ ভঙা চিঙা ঘৰটো। আৰু এই দাগটো যে দেখিছে, এইটো বানপানী হোৱা দাগ হয়। সেইকাৰণে এবাৰ ইমান ওখকৈ বনোৱা হৈছে ঘৰটো। হাই গাইছ, আৰু এতিয়া মানে বিয়া এখন খাবলৈ যাব ওলাইছোঁ। তাৰপিছত এইফালে মা ওলাইছে। ওচৰৰে তুলনি বিয়া এখন খাব যাওঁ, তাৰ কাৰণে ওলাইছোঁ। আৰু খুৰীহঁতো যাব। চাংকু চাং, কি পিন্ধিছা তুমি? কি পিন্ধিছা? বাপৰে, যোৰ কেতিয়া ল'লা? ইমান ধুনু লাগিছে, বাপৰে। চাই এবাৰ হাই গাইছ কৈ দিয়া আকৌ। হাই গাইছ। ঘড়ী কেইটা বাজিলে চাওঁ, কেইটা বাজিলে কোৱা? 1টা বাজিলে। অঁ হ'ল। কিলিপা কিন্তু মোক হয় আকৌ দেই। লোৱা এনে চা। হাই বলটো। সেইজনী আমাৰ চক কৰি পিনে চাই দিওঁ। এই বমা আহিবৰ কাৰণে আমি ৰখি আছোঁ। এইজনী পোৱালিকে পোৱালি চাই দিয়া এবাৰ, চাই দিয়া ক'লে এবাৰ। বমা ওলাই অহা নাই, সেইকাৰণে ৰখি আছোঁ, লগতে যাম। সেয়া বমা চাই দিয়ক এবাৰ। গৈ আছোঁ আমি এতিয়া। আৰু এইফালে এইখন হৈছে আমাৰ ঘৰৰ কাষতে থকা দিখৌ নৈখন। বৰ্তমান পানী বাঢ়ি আছে দেই। এয়া মা, বৰমা আৰু খুৰীহঁতি আগত গৈ আছে আৰু মই পাছে। আহি পালোহি আৰু এইফালে ভণ্টি আৰু মই ইয়াতে বহিলোঁ। এইফালে মা, খুৰী আৰু বৰমা আৰু এয়া কইনা। আৰু তাৰপিছত আমি আহিলোঁ খাবলৈ। এইফালে মই, ভণ্টি ইয়াতে বহিছোঁ। আৰু এইপিনে আছে খুৰী, বৰমা আৰু খুৰীহঁতি আছে। আৰু মা অহা নাই, আচলতে আজি যিহেতু সোমবাৰে আমাৰ মায়ে নাখায়, সেইবাবে মা অহা নাই। ভণ্টি আৰু মই আহিছোঁ খাবলৈ, আৰু খুৰীহঁতি আহিছে।
গতিকে আমি খাই লওঁ মানে চাহ খাই এটা দি দিয়া তোমাৰ নামটো কৈ দিয়া এবাৰ কৈ দিয়া আকৌ এমনা এমনা চোৱা ভাত খালা নাই কি চব্জি খালা পাপৰ দি অকল পাপৰটোহে খালে পাপৰ দি খালে দেখাই নাই তোমাক কোন ফটো ইয়াতে খাই বৈ ওলালোঁ আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ জগে বাই বাই মায়ে বিয়া পৰা ওলাই আহি এতিয়া বিহু নাচিছে চব আৰু এইপিনে চাওকচোন কেনেকৈ পাকনি আহিছে ঘৰ আহি পাই গ'লোহি আমি এইফালে ভণ্টিয়ে এতিয়া টিভি চাই আছে বিয়া খাই আহিলোঁ আমি এজনী আৰু এতিয়া খাবলৈ লৈছোঁ গধূলি চাহকাপ এনেকৈ পানী পিঠা বনাই লৈছোঁ মই আধা আধি খালোঁৱে দেই এইটো ভণ্টি আৰু মই মায়ে বনাইছে পানী পিঠা মায়ে বনাইছে গৰমত এনেকৈ পকাতে বহি লৈছোঁ যে গতিকে এতিয়া চাহকাপ খাওঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ